মই আচলতে আজি আহিবলগীয়া নাছিলে মই অনন্ত দাসৰ ফোনটো শুনিহে আহিলো মই আজি মই ৰামঘাট পিকনিক গৈ আছে সকলোৱে ৰামঘাট পিকনিক গৈ আছে এয়া আৰু মই আচলতে একদম লাষ্ট মুহূৰ্ত অনন্ত দাসৰ ফোনটো পায়ে মোৰ মানে বৰ মৰম লাগে তেখেতক অতি মৰমৰ তেওঁ মানে আচলতে বৰ ঠাণ্ডা মানুহ চবতকে আৰু ইমান মানে কথা চলা নাই দেওবাৰ ঘৰলৈ যাব লাগে ছোৱালী ল'ৰা ছোৱালী ঘৰত আছে তথাপিও তেওঁ এইখিনি ত্যাগ কৰি পেলাই এই ৰামঘাট পিকনিকলৈ গৈছে আমাৰ যে নতুন বাইদেউজনীক দেখিলো আজি মজা বাপৰে বাপ বাইদেউ কেনেকুৱা লাগিছে বাইদেউ এটা বিহু গান চল আপুনি বিহু গাওক বাইদেউ বিহু গাব উঠক আপোনাৰ এবছৰ আছে নিচাৰ বোলে নাই আহক আপুনি আহক এইখানে পাব বহুমুখী বিদ্যালয়ৰ সকলো শিক্ষকবিলাক আজি ৰামঘাট বনভোজ খাবলৈ গৈছে আৰু সকলোৱে আজি আহিছেনে নাই নাজানো সকলোকে দেখিছো মনটো সকলোৰে কেনেকুৱা লাগিছে আৰু সকলোবিলাক আহিছে আৰু নীলোৎপল ছাৰ সেই পিছফালে বহি আছে এয়া মই সকলোকে দেখাই দিছো এয়া সকলোকে দেখাই দিছো আৰু নীলোৎপল ছাৰ দামিনী ছাৰ এয়া দামিনী তাক এইবাৰ দেখিছো মই পিকনিক খোৱা ঠিক আছে আমি আকৌ এতিয়া গৈ থাকিম আমি তাত গৈ আকৌ আপোনালোকক দেখুৱাম সকলোকে এইখিনিলৈকে আমি গৈছো এতিয়া আমি বাইপাছত সোমাম আৰু এই বাইপাছৰ পৰা আমি আৰম্ভ হ'ম আৰু আমি যেতিয়া একেবাৰে ৰামঘাট পামগৈ তেতিয়া আপোনালোকক আৰু সকলো দেখুৱাম এতিয়া আপোনালোকক এই প্ৰথম আৰম্ভ কৰিছো আৰু এতিয়া অলপ বহি লওঁ মই আমি ৰামঘাটৰ পাহাৰ আৰম্ভ হৈছে এয়া আমি ৰামঘাটলৈ গৈ আছো আৰু ৰামঘাটৰ এতিয়া আমি এইটো নহয় এইফালে যাব পাৰি ইফালেও যাব পাৰি এতিয়া এইটোতো পাহাৰীয়া ৰাস্তা এইটোতো এই তাত নদী পাৰ হ'ব লাগিব এইফালে গ'লে এইখিনি কাৰোবাক সুধিব লাগিব খোৱা জেগাটোতো এইফালেও আছে এইফালেও আছে দুইফালেও খোৱা জেগা আছে খোৱা জেগাটো এইফালেও আছে এইফালে গ'লে নদী পাৰ হৈ যাব লাগিব গেট দিয়া আছে বোলে আমি ৰামঘাট আমি ৰামঘাটৰ ৰাস্তা পাইছো এয়া জৰাজীৰ্ণ ৰাস্তা ৰামঘাটৰ আৰু কিছু সময়ৰ পাছত আমি ৰামঘাট পামগৈ আৰু আমাৰ গাড়ীখন ধলং পলংকৈ গৈ আছে এই চাইডত ধুনীয়া হাবি অৰণ্য আৰু আমি ৰাস্তা ভুল কৰা নাই মই যি কৈছো মই পাইলটে কৈছে বোলে মোৰ কাৰণে ৰাস্তা ভুল হোৱা নাই মই পাইলটক কৈ আছো এইফালে বোলে নদী পাৰ হ'ব লাগে কৈছে এইফালে মোৰ কেতিয়াও ভুল নহয় কাৰণ এই সময়ত মই গৈয়ে থাকো এইবিলাক মোৰ হ'ল প্ৰিয় জেগা আৰু অলপ সময়ৰ পাছত আমি জলনা দলংখন পামগৈ বহুত বেয়া ৰাস্তা আৰু আমি পাহাৰৰ মাজেৰে ৰাস্তাৰ এয়া গৈ আছো এইটো পাহাৰৰ মাজৰ ৰাস্তা আৰু এয়া ফৰেষ্ট কেম্প আৰু আমি ধুনীয়া গৈ আছো
নালাগে আহি পেলাই এণ্টি চেণ্টি কৰিব লাগিব নহয়, ঝেমেলা হৈ যাব পিছত নহ'লে। সিহঁতৰ মানুহ নাই। তুমি গৈ আহা যোৱা সুধি আহাগে। চাৰিওফালে সুন্দৰ দৃশ্য। আমি আৰু এখন গাড়ী আহি আছে, আমি চাপ অলপ পাছত গৈ আমি ৰামঘাট পামগৈ। জোৰাদিনৰ পথ আমি ৰামঘাটলৈ বুলি গৈ আছো। ৰামঘাট গৈ আছো, চাওক আপোনালোকে ৰামঘাটৰ ৰাস্তাই জোৰাদিনৰ পথ। আমি অতি বহুত কষ্টৰে আহি আছো। আৰু এখন নদী পাৰ হ'ব লাগিব, লাহে লাহে চলাব লাগিব। সকলোৱে গৈ আছে, সুদক্ষ পাইলটৰ দ্বাৰা চলাই আছে। পানী ক'ত আছে? পানী ওলাবই নিশ্চয়। চবতকে বিকাল পাহাৰ ভাল লাগে। বিকাল পাহাৰ পানী পাই গলো। এই নদীখন পাৰ হলেই আমি অলপ দূৰ গলে আমি ৰামঘাট পাম। পাৰ হৈ গলে কিন্তু পানী নাপাম আমি। না, ৰামঘাটৰ ওচৰতো নদী আছে। আমি পাইলটে লিখে লিখে গৈ আছে। আৰু এখন আছে, তাতে নদী এখন ঘূৰি পেলাই এইফালেকে আহিছে। আৰু 2 কিলোমিটাৰমান যাব লাগিব। 4 কিলোমিটাৰ। বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে বা বৰ ধুনীয়া ঠাই। আমাৰ গাড়ীখন আগবাঢ়ি গৈ আছে, পিছফালেও এখন গাড়ী আহি আছে। চাওক ধুনীয়া ঠাই। এতিয়া আমি এই অৰুণাচল সীমান্ত পামগৈ অলপ দূৰ। এয়া আমাৰ অসমৰ সীমাত আছে এতিয়া। আৰু খন্তেক সময়ত আমি অৰুণাচল পাহাৰ পামগৈ। নিশ্চয় ভাল লাগিছে চবকে। ললো এইয়া দূৰত খেতি কৰিছে, পাহাৰীয়া খেতি, পাহাৰৰ ঘৰ। এয়া বহুত সময়ৰ পাছত এজন মানুহ দেখিছো, সম্ভৱ ইয়াতে কাম কৰে। ডেগাৰো আছে লগত। এয়া ৰামঘাট কিমান কিলোমিটাৰ আছে? দূৰ আছে। 4 কিলোমিটাৰ হ'ব। না, বেছি দূৰ নহয়, এক পাক ঘূৰিলেই পাম এইটো। আজি ৰোমাঞ্চকৰ পৰিৱেশ। এনেকুৱা ঠাইবিলাক চাবলৈ পাই জানো? এনে নাপায় নহয়। জংঘলৰ মাজে মাজে গাড়ীখন গৈ আছে। এতিয়া গাড়ীখন গৈ আছে।
সকলোৱে ৰিমাৰ্ক দি আছে নহয় আমাৰ আচলতে ৰখি যোৱাৰ কাৰণে একেৰাহে আহি থাকিলে এইখিনি পাই গ'লো হয় ৰখি যোৱাৰ কাৰণে অকণমান দেৰি হৈ গ'ল তথাপিও এইফালে এক পাক ঘূৰি আৰু এটা পাক ঘূৰিলে আমি পাই যাম আৰু এটা পাক যাব লাগিব সৰিয়হ খেতি কৰিছে আমি অৰুণাচলৰ পাহাৰৰ ওপৰত আছো এতিয়া এইটো পাহাৰীয়া ৰাস্তা তুমি আগতে অহা নাছিলে ইয়াত নাই অহা কিয় অহা নাই সৰু সময়তে আহিছিলা ঠিক আছে গতিকে এইবিলাক পৰ্যটকৰ আকৰ্ষণস্থলীবিলাক সদায় ৰাস্তা পদূলি ভাল হ'ব লাগে তেতিয়া বহুত মানুহ যাব পাৰে হয় নহয় সৰিয়হ ধুনীয়া সৰিয়হ বাগিচা সৰিয়হ চাৰিওফালে সৰিয়হ সেয়ে সৰিয়হ এয়া এখন বাগান এয়া সৰিয়হ চাৰিওফালে পাহাৰীয়া ৰাস্তা পকোৱা আমি আৰু কিছু দূৰ যোৱাৰ পাছত ৰামঘাট পামগৈ গাড়ী গৈ আছে আৰু কিছু দূৰ যোৱাৰ পাছত আমি ৰামঘাট পামগৈ ইয়াতে ওলমা ব্ৰিজ আছে যাব পাৰে আমি পানী পাম নে নাপাম সেইটো সোধা ৰামঘাট এইফালে যাওঁ না ন নদী চদী আছে ন পানী চানী পাব ন সজালে মিলালে আমি ফাইনেলি এতিয়া ৰামঘাট পালোহি কি হ'ল এইফালে এফালে এফালে আমি ফাইনেলি ৰামঘাট পালোহি এই আমাৰ অনন্ত দাস এয়া খুব ভাল লাগিছে তেখেতৰ ঘৰ নাৰায়ণপুৰত তেখেতে লোকেশ্যনটো বৰ ভাল পাইছে এয়া আমি চাওক কি ধুনীয়া দৃশ্য এইবিলাক চাওক আৰু অলপ পাছত গৈ আপোনাৰ নদী পাবগে নদী আছে কাষতে ধুনীয়া ধুনীয়া পাহাৰ আছে কেনেকুৱা অনুভৱ হৈছে বৰ ধুনীয়া অনুভৱ হৈছে এক্সাইটিং উৎফুল্লিত হৈছে সকলোৱে এয়া আমাৰ ডুবিয়াৰ পৰাও গাড়ী আহিছে আৰু তেখেতসকলে এতিয়া খোৱা বোৱাৰ কাৰণে আগবাঢ়ি গৈছে এয়া আৰু সকলোৱে এয়া বাইদেউ আৰু সকলোবিলাক আগবাঢ়ি গৈছে আহক এয়া সকলোৰে মনটো বৰ পবিত্ৰ হৈ গৈছে সকলোৰে মনটো পবিত্ৰ হৈছে এয়া এতিয়া সকলোবিলাক গৈছে কি ধুনীয়া দৃশ্য চাওক কি ধুনীয়া দৃশ্য ঠাইটো কেনেকুৱা লাগিলে বহুত ধুনীয়া কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এ চাওক তলফালে কি ধুনীয়া দৃশ্য
এয়া মানুহবিলাক গৈছে আৰু আমাৰ গাড়ী সৈখন ক'ত কষ্ট পাব চাৰিওফালে অনুভৱ কৰক কি ধুনীয়া প্ৰৱেশ কৰিছোঁ আৰু ৰামঘাটৰ দোকান অৰুণাচল প্ৰদেশৰ আৰু সেয়া গভট অফ অৰুণাচল প্ৰদেশ ডিপাৰ্টমেণ্ট অফ জিঅ'লজি সঁচাকৈ বহুত দূৰ আহিলোঁ আৰু এয়া এইবিলাক আহিছে চাবৰ কাৰণে বাইক লৈ আৰু এইফালে অকণমান দেখাই দিয়ে এই বাইক লৈ আহিছে আৰু সেইয়া ঘৰবোৰ অৰুণাচলৰ আৰু আমি তললৈ আমি নামি আছোঁ সেই ওখ পাহাৰ ৰাস্তা বহুত দূৰ আহিছোঁ আৰু ৰামঘাট পামগৈ এই ৰামঘাটৰ এখন ৰামঘাটৰ কি হয় এখন এই দোকান আৰু এই তলত দি গ'লে আমি কি পাম ৰামঘাট পামগৈ আমি ৰামঘাটৰ দোকান দিলে আৰু তলেদি গৈ আছোঁ ইয়াত আমি দোকান পামগৈ আৰু ৰামঘাটৰ সেইখন নদী বা ধুনীয়া ঠাই সেই মানুহবিলাক আহি আছে বৰ ধুনীয়া লাগিছে সঁচাকৈ আমি তললৈ নামি গৈ আছোঁ ৰামঘাটৰ তললৈ আৰু সেয়া আমাৰ আগত যিসকল ৰামঘাট চাবলৈ আহিছে সকলোৱে সেয়া ৰামঘাট দেখিছেনে সকলোৱে সেয়া আৰু ৰামঘাটত পানীত সোমাইছে আমিও এতিয়া পানীত সোমাম আৰু ইয়াত আগত এখন হেংগিং ব্ৰিজ আছিল বোলে আৰু এই হেংগিং ব্ৰিজখন ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টে কাটি নিলে বুলি কৈছে আৰু এই হেংগিং ব্ৰিজখনৰ কাৰণে বিশেষকৈ ৰামঘাটলৈ আহে যদিও আজি আমি দুৰ্ভাগ্যবশতঃ এই হেংগিং ব্ৰিজখন নাপালোঁ যিটো নহওক আমি ৰামঘাটৰ প্ৰৱেশ কৰিছোঁ আৰু এইখন নদী সম্ভৱ অসমলৈকে গৈছে এই নদীখন আমি ভাল লাগিছে এয়া গছ ধুনীয়া ধুনীয়া গছ এই গছবিলাক অকণমান চাওঁ গছ লগাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টে চাওক কি ধুনীয়া দৃশ্য চাওক অতি সুন্দৰ দৃশ্য এয়া নদী বৈছে আমি পিছত নদীলৈ যাম আৰু পিকনিক খাইছে সকলোৱে পিকনিক খাইছে ৰামঘাটত আৰু এখন গাড়ী আহি আছে আহক ধূলি ওলাব এতিয়া আৰু এখন গাড়ী আহি আছে আমি এইফালে দি যাওঁ ৰামঘাট সকলো আহি আছে এয়া ৰামঘাটত চবে ব্ৰেকফাষ্ট কৰি আছে এয়া নদীৰ কিনাৰ হাঁহি হাঁহি চবে ব্ৰেকফাষ্ট কৰি আছে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিছে সকলোৱে আৰু আমাৰ সন্ধ্যা বাইদেউ ব্ৰেকফাষ্ট কৰি আছে ধুনীয়াকৈ দেখি আছোঁ তেখেতে খাই আছে পূৰা খাইছে চাওক একেবাৰে সকলোৱে খাব নোপোৱা নিচিনাকৈ খাই আছে এয়া কিছুমানে আঁতৰি আছে তথাপিও মই মুখখন দেখুৱাই দিম চবকে এয়া এয়া সেইয়া এয়া চাহ খাব মাতিছে কি ধুনীয়া দৃশ্য সকলোৱে উপভোগ কৰিছে আৰু সকলোৱে উপভোগ কৰি চাহ খাই আছে এয়া
সকলোৱে উপভোগ কৰি আছে। এতিয়া ৰামঘাট পাৰ হৈ নদীখন পাৰ হৈ আমি এয়া ওপৰলৈ গৈ আছোঁ। এয়া নদীখন পাৰ হৈছোঁ, নদীখন পাৰ হৈছোঁ আমি। এয়া মানুহ পাৰ হৈছে নদীখনেদি, আৰু কিনাৰে কিনাৰে আমি আহি আছোঁ। এয়া নদীখন পাৰ হৈছোঁ। এয়া অতি আমি নদীত পানীয়ে পানীয়ে নদী পাৰ হৈ ৰামঘাটৰ ওপৰলৈ গৈ আছোঁ। আমাৰ সহকৰ্মীসকলো আগফালে আগবাঢ়ি গৈ আছে। মই ভিডিঅ' কৰি আছোঁ কাৰণে পিছ পৰি আছোঁ। সকলোৱে পূৰা লাগি ভাগি খাই আছে। ইয়াতো পিকনিক পাৰ্টি, ইয়াতো পিকনিক পাৰ্টি আছে। এইয়া কি ধুনীয়া দৃশ্য চাওক, কি ধুনীয়া দৃশ্য। এয়া কি ধুনীয়া দৃশ্য, অনুভৱ কৰক, ইমান ধুনীয়া। নমস্কাৰ নমস্কাৰ, আহা আহা, কিবা আহা। ভালে পাই গ'লো, আহা। কিবা আনিছা নেকি? আনিছা? তে আহিব লাগিব, জইন কৰিম ন? নাই নাই, এতিয়া কিবা আনিছা নেকি? কি ধুনীয়া দৃশ্য, অনুভৱ কৰক। এয়া কি ধুনীয়া দৃশ্য, কিনাৰে কিনাৰে আমি গৈ আছোঁ। কি ধুনীয়া দৃশ্য, কি ধুনীয়া দৃশ্য। আমি কিনাৰে কিনাৰে গৈ আছোঁ। চাৰিওফালে চাওক, এয়া চাওক। এয়া ৰামঘাটৰ পাৰ হৈ, নদীখন পাৰ হৈ পেলাই এয়া আমাৰ এইসকল লোকে ফটো উঠি আছে। আৰু এই পাহাৰ, বিশাল পাহাৰ চাওক, এই বিশাল পাহাৰ। এয়া অৰুণাচলৰ বিশাল পাহাৰ। সঁচাকৈ অৰুণাচল ঠাইখন সঁচাকৈ ভাল। আৰু সকলোৱে এতিয়া বলক বলক কৈ আছে। আৰু তেওঁলোক आपका नाम क्या है? मेरा नाम सिकेत बाग है। सिकेत बाग है। आप यहाँ पर है? हाँ, यहाँ का है। अभी कहाँ जाएगा? अभी मछली मारने जाएगा। मछली तो अच्छा लगता है खाने के लिए? मिलता है। क्या क्या मछली मिलता है? यहाँ में छोटा छोटा मछली मिलता है। छोटा छोटा मछली लगा रहा है। ये रामघाट में हम लोग एक तो इसका आदमी मिला है, तो उसका बोला है क्या ठीक है, आपको हम अभी देखने के लिए बहुत अच्छा लगता है। ठीक है, जाल मारने से हम लोग का भी मास्क होएगा। আপুনি অসমীয়া জানে? অলপ অলপ পাতিব জানে। অলপ অলপ পাতিব জানে, ঠিক আছে, ধন্যবাদ। একটা হ্যান্ডশেক এটা মাৰক। ঠিক আছে। এই ৰামঘাটত সাঁতুৰি আছে মানুহবিলাকে। এয়া পানীত সাঁতুৰি আছে, সেয়া সাঁতুৰি আছে। এয়া এই ৰামঘাটত সাঁতুৰি আছে। এয়া অতি ধুনীয়া দৃশ্য।
ৰামঘাটত সাঁতুৰি আছে সেইয়া সাঁতুৰি আছে এই ছোৱালীবিলাকো সাঁতুৰিছে ছোৱালীবিলাকো সাঁতুৰিছে এয়া ছোৱালীবিলাকো সাঁতুৰিছে ছোৱালীবিলাকে ধুনীয়াকৈ সাঁতুৰিছে আৰু এয়া কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে নাই থেংক ইউ বঢ়িয়া লাগিছে মোৰ ইউটিউব চেনেলত আপোনালোকে উঠি গৈছে এয়া নদীত সাঁতুৰিছে এইয়া ধুনীয়া লাগিছে চাগে ধুনীয়াকৈ সাঁতুৰিছে মানুহবিলাক চাই আহিছে ময়ো সাঁতোৰো নেকি পানীৰ ফুট আছে নেকি সাঁতুৰিম গামোচা এখন গামোচা নাই নহয় নাই ন সাঁতুৰিব পাৰিব শইকীয়াই সাঁতুৰিব বোলে অলপ মই সাঁতুৰি দিলো খোলক খোলক চব খোলক গামোচা এখন হ'ব লাগিব খোলক খোলক এই গামোচা আছে খোলক খোলক এই খোলক খোলক চব খোলক খোলক এই ভিডিঅ' কৰা ভিডিঅ' কৰা ভিডিঅ' কৰা শইকীয়াই সাঁতুৰিব ভিডিঅ' কৰা ভিডিঅ' চাওক ৰ'ব এইটো চাওক সিফালে কি আছে সিফালে কি আছে বুলি ক'লে দ আছে বেছি দূৰ 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 বুজিছো বুজিছো এইবিলাক চাপৰি ল'ৰা এইবিলাক পাৰিব সিহঁতে এইবিলাক চাপৰি মানে এইবিলাক মিয়াবিলাক আৰু ক'ত নোৱাৰিব সিহঁতে পাৰিব শইকীয়া ছাৰ এই ভিডিঅ' হৈ আছে শইকীয়া গৈছেগৈ সেইফালে ঐ আহা হ'ব ভাত খাওঁ আহ শইকীয়া ছাৰ আকৌ এবাৰ মাৰক মাৰক আপোনালোক ক'ৰ পৰা আহিছে ককিলাৰ ন ইয়াতে খাইছে ন তলত এইখনতে আমি ওচৰতে খাইছোঁ ঠিক আছে শইকীয়া ছাৰ আমাৰ বিশ্বনাথ চাৰিআলি হায়াৰ ছেকেণ্ডেৰী আমাৰ ষ্টাফৰ শইকীয়া ছাৰ বঢ়িয়া বঢ়িয়া হাত